নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ জাতিলাওৰ খেতিৰ বিষয়ে। আৰু আজি মই আপোনালোকক হাইব্ৰিড জাতৰ জাতিলাওৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। আৰু এয়া মই ইষ্ট ৱেষ্ট কোম্পানীৰ গাড্ডা 140F1 হাইব্ৰিড জাতৰ বীজ লগাইছোঁ। আৰু এই বীজ লগাৰ আগত মই এই জাতিলাওৰ গছৰ যিটো গাঁত কৰিছিলোঁ তাত মই প্ৰচুৰ পৰিমাণে পচন সাৰ লগতে কিছু পৰিমাণে ছিংগেল ছুপাৰ ফছফেট আৰু MOP অৰ্থাৎ মিউৰেট অফ পটাছ আৰু ফুৰাটন 3G দি 3-4 দিনমান থৈ দিছিলোঁ। আৰু তাৰপিছত মই এই হাইব্ৰিড জাতৰ জাতিলাওৰ বীজ সিঁচিছিলোঁ। আৰু ই যেতিয়া গজি উঠি 25 দিন পাৰ হৈছিলে তেতিয়া মই ইয়াত টপ ড্ৰেছিং কৰিছিলোঁ। অৰ্থাৎ টপ ড্ৰেছিং কৰিব পৰাকৈ যেতিয়া ইয়াৰ চেহেৰা হৈছিলে তেতিয়া মই ইয়াত DAP অৰ্থাৎ ডাইএমনিয়াম ফছফেট, MOP মিউৰেট অফ পটাছ আৰু উপজেৰে মই টপ ড্ৰেছিং ৰাউণ্ড পদ্ধতিত কৰিছিলোঁ। আৰু মই যেতিয়া ৰাউণ্ড পদ্ধতিত টপ ড্ৰেছিং কৰিছিলোঁ তেতিয়া মই সাৱধান হৈছিলোঁ যাতে এই গছৰ শিপাই কোনো ধৰণৰ সাৰত সংস্পৰ্শত নাহে। অৰ্থাৎ সাৰে দিয়াৰ লগে লগেই যাতে শিপাত কোনো ধৰণৰ প্ৰতিক্ৰিয়া নকৰে, সেইকাৰণে মই সেইটো সাৱধান হৈছিলোঁ। আৰু আপুনি যেতিয়া সাৰ দিব তেতিয়া আপুনি সেইটো সাৱধান হ'ব। আৰু সাৰ দি যেতিয়া আপোনাৰ গছজোপা ডাঙৰ হৈ আহিব তেতিয়া আপুনি যিটো ছালত দিব সেই ছালত আপুনি ভালকৈ উঠিয়াই দিব। আৰু তেতিয়া আপুনি এই জাতিলাওৰ গছডাল আপোনাৰ ছালত যাই পাব। আৰু আপুনি এটা কথা লক্ষ্য ৰাখিব, জাতিলাওৰ গছৰ পৰা যিবিলাক গুৰিৰ পৰা ঠানি ওলাব অৰ্থাৎ আপোনাৰ ডাল ওলাব সেইবিলাক আপুনি কাটি দিব। যেতিয়ালৈকে আপোনাৰ ছাল নাপাব তেতিয়ালৈকে আপুনি কাটি থাকিব আৰু ছালৰ পৰা এইবিলাক আহিব দিব। আৰু তেতিয়া আপুনি সুন্দৰ সুন্দৰ ফলৰ আপুনি জাতিলাওৰ ফল লাভ কৰিব। আৰু জাতিলাওৰ ফল আপোনাক মই জনাই দিছোঁ, যেতিয়া আপোনাৰ চেহেৰা থাকিব ভাল হয় তেতিয়া আপোনাৰ ভাল ফল আপুনি লাভ কৰিব। আৰু সেইকাৰণে আপুনি মাইক্ৰ'নিউট্ৰিয়েণ্ট আপুনি জাতিলাওৰ গছত পুৱা ঠাণ্ডা অৱস্থাত আৰু আপুনি বেলিত মাৰ যোৱাৰ পিছত অৰ্থাৎ আপুনি বেলি যেতিয়া মাৰ যাব তেতিয়া আপুনি এই মাইক্ৰ'নিউট্ৰিয়েণ্ট অৰ্থাৎ ভিটামিন আপুনি ব্যৱহাৰ কৰিব পাৰিব। লগতে আপুনি কীটনাশক দ্ৰব্য, যদিহে আপোনাৰ গছত কীটে আক্ৰমণ কৰে তেতিয়াহ'লে আপুনি কীটনাশক দ্ৰব্য আপুনি কিছু পৰিমাণে ব্যৱহাৰ কৰিব, তেতিয়া আপুনি ভাল ফল লাভ কৰিব। আৰু আপোনাৰ এই ধৰণৰ সেউজীয়া যিটো জাতিলাও আছে এই জাতিলাও বজাৰত যথেষ্ট পৰিমাণে চাহিদা আছে। আৰু আপুনি এই চাহিদা অনুসৰি আপুনি বজাৰত বিক্ৰী কৰি কিছু পৰিমাণে টকা উপাৰ্জন কৰিব পাৰিব। লগতে আপুনি ঘৰত খোৱাৰ কাৰণেও ইয়াক ব্যৱহাৰ কৰিব পাৰিব। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপুনি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু এই মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো আপুনি প্ৰেছ কৰিব, তেতিয়াহ'লে মই দিয়া ভিডিঅ'ৰ আপলোড আপুনি আগতীয়াকৈ জাননী লাভ কৰিব পাৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ। জয় আই অসম।